Hello everyone, welcome to Swasmita Kitchen and subscribe to my channel and press the bell icon. Welcome to my channel. আজি মই আপোনালোকৰ ওচৰত লৈ আহিছোঁ চেউৰীৰ এটা অতি সহজ আৰু সুইট ৰেচিপি। আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাব, এবাৰ নিজেও ট্ৰাই কৰি চাব আৰু যিসকল মোৰ চেনেলটো নতুনকৈ আহিছে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। এতিয়া মই অলপ ঘিউ লৈ লৈছোঁ, আধা কাপমান ঘিউ লৈছোঁ আৰু তাৰ পাছত মই ভাজি লৈছোঁ ড্ৰাই ফ্ৰুটছ কেইটা আৰু যেতিয়ালৈকে কিচমিচ কেইটা ফুলি নাযায় তেতিয়ালৈকে ভাজিব। বহুত বেছি দেৰি নালাগে, কমেও 1 মিনিটমান সময়তে হৈ যাব আৰু গেছৰ ফ্লেমটো মিডিয়ামত ৰাখি পেলাই নি ভাজি ল'ব। আৰু সেইখিনি ভজা হৈ গ'ল, তাৰ পাছত মই ঘিউত দি দিম যোনখিনি চেৱৈ আনি থোৱা আছিলে। আপোনালোকে নিজৰ ইচ্ছা অনুসৰি দিব পাৰে আৰু মই কমেও এবাটিমানেই হ'ব দিছোঁ আৰু তাৰ পাছত এইখিনি ধুনীয়াকৈ ৰোষ্ট কৰি ল'ম। মানে আপোনালোকে এইদৰে লৰাই ভাজি ল'ব আৰু যেতিয়ালৈকে গোল্ডেন ব্ৰাউন কালাৰ নহয় তেতিয়ালৈকে মই এনেকৈ ভাজি থাকিম। কমেও 7 মিনিটমান লাগিব, 5 পৰা 7 মিনিটৰ ভিতৰত হৈ যাব, কিন্তু গেছৰ ফ্লেমটো মিডিয়ামত ৰাখি পেলাইহে ভাজিব। যদি হাই কৰি দিয়ে পটককৈ কালাৰটো গোল্ডেন ব্ৰাউন হৈ যাব, কিন্তু খাবলৈ টেষ্টটো ইমান ভাল নহ'ব। আৰু এয়া দেখিছেনে, মই এইদৰে ভাজি ল'ম। আপোনালোকে কণ্টিনিউয়াছলি লৰাই থাকিব, নহ'লে কোনোবাখিনি বেছি কালাৰটো বেছি ডাৰ্ক কালাৰ হৈ যাব পাৰে, সেইটো কাৰণে আপোনালোকে কণ্টিনিউয়াছলি লৰাই ভাজি ল'ব। আৰু এয়া দেখিছেনে 5 মিনিটৰ ভিতৰত এইখিনি কালাৰটো চেঞ্জ হৈ গ'ল। নিশ্চয় আপোনালোকে লক্ষ্য কৰিছে কালাৰটো চেঞ্জ হৈ গ'ল আৰু ইমানতেই মই নেক্সট ষ্টেপটো লৈ যাম। এতিয়া মই চেনি দিছোঁ, আপোনালোকে নিজৰ ইচ্ছা অনুসৰি চেনি কম বেছি কৰিব পাৰে আৰু যদি বেছি মিঠা খাওঁ বুলি ভাবে চেনি অলপ সৰহকৈও দিব পাৰে। মই জাষ্ট আধা কাপ দিছোঁ, এবাটি চেৱৈৰ কাৰণে আধা কাপ দিছোঁ। আপোনালোকে সেইটো জোখ অনুসৰি আপোনালোকে চেনি দিব পাৰে আৰু চেনিখিনি গলি নোযোৱালৈকে মই এইদৰে লৰাই ভাজি থাকিম। আৰু মই যোনখিনি ড্ৰাই ফ্ৰুটছ আগতে ফ্ৰাই কৰি থৈছিলোঁ সেইখিনিও এড কৰি দিছোঁ। আপোনালোকে বেলেগ কিবা ড্ৰাই ফ্ৰুটছ দিম বুলিও দিব পাৰে, নহয় বা বেছিকৈ দিম বুলিও দিব পাৰে, কম কৰিম বুলিও ভাবে, আৰু যদি স্কিপ কৰোঁ বুলি ভাবে তেনে স্কিপ কৰিব পাৰে। ড্ৰাই ফ্ৰুটছ নিদিলেও হয়, কিন্তু দিলে মানে খাবলৈ বেছি ভাল হয়। এতিয়া মই গাখীৰ অলপকৈ দি পেলাইনি এয়া দেখিছেনে অকণমান দিলোঁ আৰু সেইখিনি শুকাই যোৱাৰ লগে লগে আকৌ অকণমান দিছোঁ। তেনেকৈ ভাজি ল'ম, তেতিয়া লাগি নধৰে বা গোট বান্ধি নাযায়, চেৱৈখিনি এডাল হৈ থাকে। এইদৰে অকণমান গাখীৰ দি পেলাইনি আপোনালোকে ভাজি ল'ব গোটেইখিনি আৰু শেষতহে মই গোটেইখিনি দিম আৰু অকণমান সৰহকৈ ল'ব গাখীৰ আৰু এইদৰে চেৱৈখিনি দি যাব, সিজাই ল'ব আৰু গেছৰ ফ্লেমটো এইটো কৰোঁতে মিডিয়ামতে ৰাখিব। আৰু এয়া দেখিছেনে অকণমানকৈ দি পেলাইনি মই চেৱৈখিনি সিজাই লৈছোঁ ভালদৰে আৰু এনেকুৱা কৰিলে মানে এটা হৈ থাকে। আৰু শেষত আৰু অকণমান গাখীৰ দি দিছোঁ আৰু অকণমান ঘিউ এড কৰি দিছোঁ। ঘিউ দিলে মানে গোন্ধটো ভাল হয় আৰু ঘিউ শেষত দিলে মানে বেছি ভাল হয় চেৱৈখিনি। আপোনালোকে শেষত অকণমান ঘিউ এড কৰি দিবলৈ কিন্তু নাপাহৰিব। আৰু এতিয়া লৰাই ল'ম, প্ৰায় হৈ গ'ল। আপোনালোকে অকণমান পাতলা কৰিম বুলি ভাবিলেও কৰিব পাৰে, কিন্তু মই ইমানটোতে থৈ দিছোঁ। অকণমান ডাঠ কম বুলিও কৰিব পাৰে চেৱৈখিনি। আৰু এতিয়া এডাল হৈ আছে আৰু গৰমে চেৱৈ খাইহে বেছিহে ভাল লাগে। বেছি ঠাণ্ডা হৈ গ'লে মানে টেষ্টটো অলপ বেলেগ হৈ যায়, সেইটো কাৰণে পৰাপক্ষত আপোনালোকে গৰমে পৰিৱেশন কৰিব। আৰু এয়া মোৰ চেৱৈৰ ৰেচিপি বনোৱা হৈ গ'ল। আপোনালোকে অকেজনেলি বনাব পাৰে, নহবা কোনোবা আলহী আহিলে পটককৈ যদি কিবা এটা বনাওঁ বুলি ভাবে এইদৰে চেৱৈ বনাই খুৱাব পাৰে। আৰু মোৰ ৰেচিপিটো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত জনাব আৰু যদি ভাল লাগিল লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যিসকল নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে মই পুনৰ এটা নতুন ৰেচিপি লৈ আকৌ আহি আছোঁ।